হেল্ল' নমস্কাৰ বন্ধুসকল। এতিয়া ৰাতি 10টা বাজিছে। আহাৰ পানী খাই ৰাতি ডিনাৰ কৰি আপোনালোকৰ মাজত এই বহি গৈছোঁ। ফ্ৰেছ হৈ অলপ গৰম লাগি আছে আৰু জানে নাই, এইটো চকুত মোৰ টোপনি ধৰি আছে, এইপিনে চকুত ঠিকে আছে, নাজানো কি আজি টোপনি ধৰিছে। আৰু বতাহ খুব শিৱসাগৰৰ বতাহ ধুমুহা আহিছে দেই। যি কি নহওক, বতাহ ধুমুহা হওক, যি আহক, আজি মই ভিডিঅ' এটা কিবা এটা বনাম বুলি বহি গৈছোঁ। আৰু কিবা এটা মানে ভিডিঅ' বনাম, এই ৰাতিনো কি ভিডিঅ' বনাম, মানে কিবা এটা মনত কিবা এটা প্ৰশ্ন কিবা মানে থুলমূল লাগি থাকিলে মানে কিবা আপোনালোকৰ মাজতে সেই কথাষাৰ শ্বেয়াৰ কৰোঁ বা সেইটো বিষয় লৈ কথা পাতোঁ, এনেকুৱা মানে মনত আহিলে আৰু সেইকাৰণে ভিডিঅ'টো অন কৰিলোঁ আৰু মানে বহি গ'লোঁ আৰু একো ভবা নাই কি মানে খানা চানা খাই আৰু বহি যাওঁ, ভাবিলোঁ কথা পাতোঁ অলপ। মানে মোৰ উদ্দেশ্য আছিল যে কিবা এটা মানে যিকোনো কথা মানে জানিবলগীয়া কথা বা কিবা মানে মনৰ কথা যিকোনো আৰু মানে এনেকৈ কথা পাতিম। জানিবলগীয়া বিষয়টো নহয় আজি, এনেই আৰু কথা পাতিম ভাবিলোঁ। আৰু বহুত দিন আপোনালোকৰ মাজত আহিব পৰা নাই, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। নতুন চেনেল হয়, 2-3টা ভিডিঅ' বনালোঁ কিন্তু আহিব পৰা নাই। সদায় ভিডিঅ' বনাই আধাতে থৈ দিয়া হয়, কিন্তু তাক মই ধুনীয়াকৈ এডিট কৰি আনিব পৰা নাই। ইমানো ব্যস্ততা নাই, কিন্তু হ'লেও মই মানে কৰিব পৰা নাই, তাৰ কাৰণে প্লিজ বেয়া নাপাব। যিমান পাৰে আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অবিহনেতো এতিয়া নতুন চেনেল হয়, মই একোৱেই নহওঁ, চাব চেষ্টা কৰিব। বিশেষকৈ একো আনিব পৰা নাই আপোনালোকৰ মাজত, হ'লেও আশা কৰিছোঁ যিকেইজনে মোৰ এতিয়ালৈকে চাইছে যেন আকৌ এবাৰ চাই। ঠিক আছে, আজি মোৰ টপিকটো কি হয় মই জনাম বাৰু। মুঠতে যোৱাকালি মানে মই ডিব্ৰুগড় গৈছিলোঁ মাৰ ঘৰত। একচুৱেলি মোৰ মাৰ মানে আইতাৰ ঘৰত, আইতাতো নাই মানে মোৰ মাৰ ঘৰত আৰু নামঘৰ পূজা, আই পূজা আছিল। তাতে হাজবেণ্ডৰ লগত গ'লোঁ, মানে শৰাই দিম বুলি গ'লোঁ, শৰাই এখন আগবঢ়ালোঁ। আৰু তেতিয়াই ভাবিলোঁ যে ৰাস্তাটো ভিডিঅ' কৰি যাওঁ, গোটেই মানে দৃশ্যটো মানে কি কৰিলোঁ চব দেখুৱাই থৈ যাম, তেনেকৈ ভাবিলোঁ। কিন্তু আধা ৰাস্তা গাড়ীত গৈ থাকোঁতেও ভিডিঅ' কৰি গ'লোঁ, মানে দেখাম আৰু কি ভাবি থাকিলোঁ। কিন্তু জানে নাই, ৰাস্তাটো গোটেই ভিডিঅ' বনাই গ'লোঁ আৰু যিমান পাৰোঁ গোটেই ৰাস্তাটোতো দেখাব নোৱাৰোঁ, দেখাই গ'লোঁ। আৰু তাত গৈ কিনে দেখাম বুলি ভাবিলোঁ, কিন্তু কি হ'ল জানে, মই এদিনৰ কাৰণে গৈছিলোঁ। কালি যাওঁতে 12টা বাজি গ'ল আৰু আজি আমাৰ প্লেনিংটো আছিলে ৰাতিপুৱা আকৌ তাৰপৰা ঘূৰি অহা। মোৰ হাতত সময় নাই আৰু মই মানে মাৰ লগত মানে অলপ সময়ো কটাব নোৱাৰিলোঁ। যিখিনি সময় কটোৱাইছিলোঁ মানে তাৰ মাজতে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানে মাৰ লগতে মই পূজাটো ব্যস্ত আছিলোঁ। তাৰপিছত পূজা কৰি অলপ মানে নিজৰ মানুহৰ ঘৰত সোমালোঁ, ভাত পানী খাই আকৌ ঘৰত আহিলোঁ, আকৌ ভাত পানী ৰান্ধিব লাগিলোঁ। মই ভিডিঅ' কৰিব নাপালোঁ। আৰু যিমানখিনি সময় মানে মই পাওঁ, মই চেষ্টা কৰোঁ যে মই মাৰ লগতে থাকোঁ। আগতে তেনেকৈ ভিডিঅ' বনাই পোৱা নাই মাৰ ঘৰত গৈ, সেইকাৰণে মই বস্তুটো মিলাব নোৱাৰিলোঁ। আৰু মই যিমান পাৰোঁ মানে সেই অলপ সময় কাৰণে গৈছোঁ, মই ভাবিলোঁ যে মই মাৰ লগতে ধুনীয়াকৈ কথা পাতোঁ, কৰোঁ। মোৰ টপিকটো কি হৈছে জানে, আজি মই মাৰ বিষয়ে ক'ম, নিজৰ মাৰ বিষয়ে ক'ম, সকলো মাৰ বিষয়ে ক'ম। কথাটো হ'ল, এতিয়া বিয়া হৈ গ'লোঁ নহয়, এতিয়া এদিনৰ কাৰণে যাওঁ নহয়, মোৰ এনেকুৱা মানে এদিনৰ কাৰণে গৈ থাকিছোঁ আগতে, মানে 1 সপ্তাহ 2 সপ্তাহ 3 সপ্তাহও থাকি পাইছোঁ। কিন্তু একেদিন তেনেকৈ সুবিধা পোৱা নাই, গ'লে যাওঁ আকৌ আহি যাওঁ, নেক্সট ডে আহি যাওঁ। যিখিনি সময় পাওঁ একদম মাৰ লগতে থাকিব মন যায়, মাকে চাই থাকিব মন যায়, মানে মাৰ লগতে মাৰ কি হৈছে কি নাই হোৱা চব মানে মাৰ লগতে থাকিব মন যায়। তাৰ কাৰণে কালি মই ভিডিঅ'ও নবনালোঁ। মই যিমানখিনি সময় মানে ভিডিঅ' কৰিলে অলপ সময় মানে কম পাওঁ ন মাৰ লগত কথা পাতিও, কিন্তু কালি সেইটো কাৰণে মই নোৱাৰিলোঁ মাৰ লগতে। আৰু মাৰ বিষয়ে ক'ম মানে, বিয়া হৈ কিনে মই নিজৰ মাক বহুত মৰম কৰোঁ। মোৰ মাক চব সন্তানে নিজৰ মাক মৰম কৰে, সেইটো ক'বলগীয়া কথা নহয়। কিন্তু মই কৈছোঁ আৰু মই সঁচাকৈ মানে বিয়া হৈ আহিও মানে মাক সদায় প্ৰতিটো দিন, প্ৰতিটো ৰাতি, প্ৰতিটো সময় মানে যিখিনি সময়ত মানে মগজত বেলেগ কথা যদি থাকে, সেইটো বাদ দি যিমানখিনি মানে মগজত বেলেগ কথা নাহে, সেইটো মানে কেৱল মোৰ মা কিন্তু মাৰ বহুত মনত পৰি থাকে। মা বুলিয়ে নহয়, ঘৰলৈ বেছি মনত পৰে, সকলোৱে মনত পৰে, মা দেউতা ভাইটি।
তাৰপিছত মই জানিছিলোঁ যে মই বিয়া হৈ গ'লে মানে বিয়া হৈ আহিলে মানে মোৰ অলপ দিগদাৰ হ'ব, মোক নিজেও গম পাইছিলোঁ, কিয়নো মই মাৰ লগত বেছি মানে এটেচ, মানে মাৰ লগত বেছি ক্ল'জ, মাৰ লগতে থকা কেলেকি মই বাহিৰত গৈ এনেকৈ পঢ়া শুনাও কৰা নাই, মই ঘৰতে নিজৰ জেগাতে মাৰ লগত থাকি পঢ়ি শুনি ইয়াতে থাকিলোঁ, আৰু মই এনেকৈ আঁতৰি মাৰ লগত কেতিয়াও যোৱা নাই। হাতখন বিষাই গৈছে, ফোনো ইমান ভাৰী। চ' মাৰ বিষয়ে কম কৈছিলোঁ, মানে কথাটো মই ক'ৰ পিনে পৰা নিওঁ মানে ভবা নাই ন, পটককৈ ভিডিঅ'টো কৰি ল'লোঁ, মনৰ কথাই ক'ম আৰু। মা শব্দটো এনেকুৱা নহয়, মা জানোৱেই আমি সকলো কেনেকুৱা, মা কেনেকুৱা আমি সকলোৱে জানো। মা শব্দৰ মানে কোনেও কাকো বুজাব দৰকাৰ নাই, চব সন্তানে মা কিমান ইম্পৰ্টেণ্ট, প্ৰয়োজনীয় মানে আমাৰ লাইফত, মা অবিহনে একো নাই, আমি সকলোৱে জানো। কিন্তু বিয়াৰ পাছত যেতিয়া আঁতৰি আহোঁ নহয়, মা কিমান আমাৰ লাইফত ইম্পৰ্টেণ্ট আছিলে, মা আমাক কিমান মৰম কৰিছিলে। একচুৱেলি বিয়াৰ পাছত সেইটো আৰু বেছি মানে ছোৱালী মানুহে ৰিয়েলাইজ কৰে বুলি মই এতিয়া মানে নিজে যেতিয়া পাইছোঁ বস্তুটো, মই অনুভৱো কৰিছোঁ, চাগে চব ছোৱালীয়ে কিমান মিছ কৰে নিজৰ মাক বিয়া হোৱাৰ পাছত, হয় নাই? আৰু চ' মই আগতে মানে ঘৰত থাকোঁতে এনেও মাৰ লগত বেছি থাকোঁ সময়, বজাৰ যাওঁ, ক'ৰবাত বিয়াত যাওঁ, ফুৰিব যাওঁ, পাৰ্লাৰ যাওঁ, যিকোনো ক্ষেত্ৰত মোৰ মানে মাৰ লগতে, ঘৰৰ কামৰ কাৰণে ওলাই গ'লে মাৰ লগতে যাওঁ। এনেই মই ফ্ৰেণ্ডৰ লগত গ'লে ফ্ৰেণ্ডৰ লগতে ফুৰিব যাওঁ। আৰু আগতে কি আছিলে, খুব ওলাই যাওঁ বাহিৰত, যেতিয়া কলেজ শেষ হ'ল আৰু অলপ সময় পাওঁ আৰু মানে খুব বাহিৰত ওলাই যাওঁ ফ্ৰেণ্ডৰ লগত। মায়ে কয় তেতিয়া, ঘৰত থাক, কিমান ফুৰিব যাওঁ, ঘৰত থাক। এতিয়া সেই বস্তুটো ইমান মিছ কৰোঁ, ইম'চনেল হৈ গৈছোঁ অলপ। মায়ে কয় ঘৰত থাক, কিমান ওলাই যায়, এদিন তই ঘৰত থাক। এতিয়া সেইটো ঘৰত ইমানেই থাকিব মন যায়, চৰি ইম'চনেল হৈ গৈছোঁ। মায়ে তেনেকৈ কৈছিল, ঘৰত থাক, কিমান ওলাই যাওঁ, এদিন ঘৰত থাক। বেছিভাগ ফুৰিব ওলাই যোৱা হয় ফ্ৰেণ্ডৰ লগত, আজি তাইৰ লগত। ঘৰত থাক, ঘৰতো থাকিব লাগে। তেনেকুৱা নহয় যে মই ঘৰত নাথাকোঁ, মানে প্ৰায় ওলাই যাওঁ, কিন্তু এতিয়া ক'তো যাব মন নাযায়। কোনোবাই যদি মোক সুধিব তাত যাবি, ইয়াত যাবি, যদি মোক অফাৰ দিয়ে, তই যদি ছুইজাৰলেণ্ড যাবি নে মাৰ ঘৰত যাবি, অবভিয়াছলি মই ছুইজাৰলেণ্ড, ডুবাই চব ত্যাগ দি মই কেৱল মাৰ ঘৰতে যাম, মানে নিজৰ ঘৰ ডিব্ৰুগড়ত যাম। তাতকৈ ডাঙৰ মোৰ কাৰণে এটা মানে জাগা মোৰ কাৰণে এতিয়া একোৱে হ'ব নোৱাৰে। তো মোৰ কাৰণে নহয় বুলি চবৰ কাৰণে চাগে সেনেকুৱাই হ'ব। একচুৱেলি মানে মই ক'ব এইটোৱে বিচাৰিছোঁ যে, আৰু আগতে এনেকৈ হোৱা টাইমত একদম খাই বৈ বিচনাত পৰি যাওঁ, চিধা মোবাইলটোৱে লওঁ, তো মাৰ এইটো চাই, মোবাইল নথকা আগতে যেতিয়া মোৰ মোবাইলটো যেতিয়া নাছিলে, ইমান মই অলপ হায়াৰ ছেকেণ্ডেৰীত ইউজ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নে এনেকৈ হায়াৰ ছেকেণ্ডেৰীত ইউজ কৰিছোঁ, খুব মাৰ লগত কথা পাতোঁ। মই তেতিয়া নিজে ভাবিছোঁ, আগতে ইমান মাৰ লগত কথা পাতোঁ, ফোনটো অহাৰ পাছত আৰু ফোনটোতে লাগি থাকোঁ আৰু ইটো চাই থাকোঁ, একদম হোৱা সময়ত আৰু একদম ইটো ছাইডে ঘূৰি মাৰ পিঠি ঘূৰি একদম মোবাইলটোকে লৈ থাকোঁ, একদম সেইবোৰ মনত পৰি গৈছে। আৰু নিজকে ভাবিছোঁ পালি মজা তেতিয়া যে একদম মোবাইল পিটিকি আছিলে। একচুৱেলি সেইটো সময়ত গম পোৱা নাযায় ন, এতিয়া গম পাইছোঁ মানে। এতিয়া গম পালেনো কি হ'ব, সপ্তাহত তেনেকৈ, সপ্তাহততো নাযায়, মাহত কিমান দিনৰ মূৰত এনেকৈ যাওঁ। চ' মই এতিয়া ক'ব বিচাৰোঁ, এতিয়া উঠি অহা ল'ৰা ছোৱালী যিবিলাক বিয়া হোৱা নাই, চবকে কোৱা নাই মই, মোৰ নিচিনা যোন আছিলে আৰু মানে বেছিভাগ সময় মই ভাবোঁ যে, মই নিজে এতিয়া অনুভৱ কৰি কওঁ যে, যিমান পাৰা সময় মা দেউতাৰ লগত কটোৱা, মাৰ লগত বিয়া হোৱাৰ পাছত এইটো চান্স মুঠতে কোনো পধ্যে ঘূৰি আহিব নোৱাৰে। মানে কোনো মমেণ্টছ মানে যিবোৰ আমি বিয়াৰ আগত কটাওঁ, সেইটো বিয়া হোৱাৰ পাছত মানে কেতিয়াও ঘূৰি আহিব নোৱাৰে। পাৰে কিছুমানৰ ক্ষেত্ৰত, এনেকুৱা নহয় যে নোৱাৰে, পাৰে, কিন্তু মানে সেইটো একেবাৰে যে পাব মই
মানে মোৰ ক্ষেত্ৰৰ পৰা কৈছোঁ সেইটো গেৰাণ্টি দিব নোৱাৰি যিমানখিনি সময় পাৰে একদম পাছত যে মানে দুখ নহওক যে মই এইটো কৰিব নোৱাৰিলোঁ মাৰ কাৰণে সেইটো কৰিব যিমান পাৰে মাৰ ওচৰত থাকক মাক সময় দিয়ক মাক ফুৰাওক মাৰ লগত থাকক ময়ো ফুৰিছিলোঁ কিন্তু মই এনেই কৈছোঁ আৰু কথাটো মানে যি ফিল হ'ল সেইটো কৈছোঁ মোক এনেকুৱা লাগিছিলে চাগে তেতিয়া যদি মই থকা হ'লে বেছি মানে মাৰ লগতে কথা পাতি বা বেছিভাগ সময় থকা হ'লে তেতিয়াও মোক এতিয়া কমেই লাগিলেহেঁতেন মানে কৈছোঁ আৰু কথাটো আৰু সকলোকে কওঁ মা বুলিয়ে নহয় মা দেউতা একচুৱেলি মা দেউতাক মই দুজনকে বহুত মিছ কৰোঁ ভাইটিৰ লগত আছিলোঁ মোৰ বাও আছিলে বা আজি 10 বছৰ আগতে গুৱাহাটীত থাকি কামৰ ক্ষেত্ৰত ওলাই গ'ল কাৰণে বা ক্ষেত্ৰত সিমান তেনেকুৱা নহয় হ'লেও তাইক মই মিছ কৰোঁ ভাইটিকো খুব মিছ কৰোঁ বতাহ দি আছে মানে ভয়ো লাগিছে ইমান মেঘ গাজনি হেৰি মাৰি আছে মানে একচুৱেলি মা দেউতাৰ লাইফত কিমান ইম্পৰ্টেণ্ট হয় চ' কোনো ল'ৰা ছোৱালীয়ে যাতে নিজৰ মা দেউতাক দুখ নিদিয়ে মনত সদায় মানে মা দেউতাৰ কথা ভাবক সকলো সন্তানে কেতিয়াও দুখ নিদিয়ক মনত মা দেউতাই আমাৰ কাৰণে বহুত কৰে সেইটো বুজাবলৈ টান মায়ে মৰম দেখুৱাই দিয়ে যদিও দেউতাই কেতিয়াও মৰম নেদেখুৱায় দেউতাৰ মৰম বহুত থাকে দেউতাই দেখাব নোৱাৰে চাগে হয় নাই দেউতাই লুকুৱাই থয় মৰম সেইকাৰণে সকলো সন্তানে নিজৰ মা দেউতাৰ কাৰণে বহুত যিমান পাৰে মানে উল্টা উত্তৰ নিদিয়ে কথা নালাগে যেন বহুত দুখ পায় মা দেউতাই মনত মা দেউতাৰ কাৰণে যিমান পাৰে সকলো ল'ৰা ছোৱালীয়ে কৰক মানে ল'ৰা ছোৱালী কি বিয়া হোৱা আগতো কৈছোঁ বিয়া হোৱাৰ পাছতো কৈছোঁ মানে এই টপিকটো ইমান দীঘলীয়া নকৰোঁ বহুত দীঘলীয়া হৈ যাব মুঠতে মই মাক মিছ কৰিছিলোঁ কাৰণে মানে মাৰ কথা উলিয়ালোঁ এনে বহি কথা পাতোঁ বুলি মই এতিয়া আজি মানে বেলেগ একো নাই মোৰ ওচৰত চ' মোৰ উদ্দেশ্যটো এইটোৱে হৈছে যে সকলো ল'ৰা ছোৱালীয়ে সকলো সন্তানে নিজৰ মা দেউতাৰ কথা চিন্তা কৰক মানে চিন্তাটো সকলোৱে কৰে কিন্তু মানে দুখ নিদিয়ক কেতিয়াও মনত আঘাত নিদিয়ক যাতে মা দেউতাই দুখ পায় বহুত কষ্ট কৰে নিজৰ মা দেউতাই মানে সেই কষ্টটো মাহঁতে দেখুৱাই নিদিয়ে আমি সেইটো উপলব্ধি কৰিব লাগিব ঠিক আছে বন্ধুসকল আকৌ কেতিয়াবা এইটো বিষয় লৈ মই যদি পাৰোঁ মই আগবঢ়াম মা দেউতাৰ বিষয়ে আজি ইমানেই মনৰ কথা ক'লোঁ হ'ব গুড নাইট ফ্ৰেণ্ডছ বেয়া নাপাব কি ক'লোঁ কি নক'লোঁ নাজানো মনৰ কথা ক'বলৈ আগবাঢ়ি আহিলোঁ আৰু নেক্সট ভিডিঅ' ভাল কিবা এটা লৈ আহিম আপোনালোকৰ আগত বাই গুড নাইট শুভৰাত্ৰি